পেপাৰ বাৰে বাৰে লিক হৈ গৈছে। আমি যোনটো কাৰণে বাৰে বাৰে পঢ়ো সেইটো পৰীক্ষাই বাৰে বাৰে লিক হয়। আমি সদায় পঢ়ো, সদায় লিক হয়। পৰীক্ষাৰ আগদিনাখন আমাক জনোৱা যায় যে আপোনালোকৰ পৰীক্ষাটো বাতিল হৈছে। এইটো হ'লেতো নহ'ব ন। সেৱা বোৰ্ডে নিজৰ দায়িত্বটো বুজি পাব লাগিব। তেওঁলোকে যদি এনেকুৱা নকৰিলে, যদি অকণ কঠোৰ কিবা নিৰ্দেশ দিলেহেঁতেন আগতে, তেওঁলোকৰ বাৰে বাৰেতো পেপাৰ লিক নহ'লেহেঁতেন ন। তেওঁলোকে কৈছিলে যে ইংৰাজী পেপাৰ আগতে লিক হৈছে বুলি তেওঁলোকে অকণ সন্দেহ কৰিছিলে। যদি তেওঁলোকে তেতিয়াই যদি কিবা কঠোৰ সিদ্ধান্ত ল'লেহেঁতেন, তেতিয়া আমাৰ পেপাৰটো পিছত লিক নহ'লেহেঁতেন, আমি আজি শাস্তি পাই থাকিবলগীয়া নহ'লহেঁতেন। বাৰে বাৰে আমি পঢ়োঁ, বাৰে বাৰে আমি কষ্ট কৰোঁ, বাৰে বাৰে তেওঁলোকে পেপাৰটো লিক কৰে আৰু কি বুলি কয়, আমাৰ পৰীক্ষাটো বাতিল কৰে। সেইটো হ'লেতো নহ'ব। আমি মেণ্টেলি প্ৰেছাৰ পাই আছোঁ ষ্টুডেণ্টবিলাকে, আৰু তেওঁলোকে পৰীক্ষাটো আগলৈ বঢ়াই গৈ আছে। এনেকুৱা হ'লেতো নহ'ব ন। আমি চববাৰ পঢ়োঁ, আৰু এতিয়া আমাৰ এইটোও ভয় লাগি আছে যদি কেনেবাকৈ জিঅ'গ্ৰাফী পেপাৰো লিক হয়, আমি কেনেকৈ এতিয়া ষ্টুডেণ্টখিনিয়ে পঢ়িব পাৰিম বা কিবাত কনচেনট্ৰেট কৰিব পাৰিম। আমি কনচেনট্ৰেটো কৰিব পৰা নাই বা পঢ়িব পৰা নাই। আমাৰ কিমান কষ্ট হৈছে তেওঁলোকে সেইটো ভাবি চোৱাও নাই। তেওঁলোকক এতিয়া আমি বিচাৰোঁ যে সেৱা বোৰ্ডে কিবা এটা কঠোৰ নিৰ্ণয় লওক আৰু সেৱা বৰ্ডৰ কিবা এটা হওক। আমি সেইটোকে অনুগ্ৰহ কৰি আমি আজি ওলাই আহিছোঁ। আমাৰ কি হৈছে, পঢ়িব বিচাৰিছোঁ, কিন্তু আমাৰ এইটো ভয় লাগে যে যদি আমি এতিয়া জিঅ'গ্ৰাফী পঢ়োঁ, যেনেকৈ আমি এতিয়া প্ৰথম ছায়েন্স পঢ়িলোঁ, পিছত গম পালোঁ ছায়েন্স বাতিল হ'ল, তাৰপৰা পঢ়িলোঁ MILৰ কাৰণে, পিছত গম পাইছোঁ MILো বাতিল হৈ গ'ল। এতিয়া আমি যদি জিঅ'গ্ৰাফীৰ কাৰণে পঢ়োঁ, জিঅ'গ্ৰাফী যদি বাতিল হৈ যায়, আমি কি কৰিম এনেকৈ ন। আৰু এনেকৈ মানে ইমান বাতিল হৈ আছে ন। আমাৰ মানে এটা মানে এনেকুৱা হৈছে যে আমি কি পঢ়োঁ, মানে এইটো পঢ়িলে যদি আকৌ যদি এইটো বাতিল হৈ যায়, এইটো পঢ়াও এনেই গ'ল। আকৌ মানে লাষ্টত গোটেইখিনি কৰিম বুলি কৈছে, সেইখিনি কৰিলেও যদি মানে তাৰমানে তেতিয়াও বোলে কিবা কিবি যদি এনেকুৱা প্ৰব্লেমছ আহি যায়। লগতে যেতিয়া আমাৰ আৰু এটা কথা শুনিছোঁ যে আমাৰ হাফ ইয়াৰলিটো বোলে ছায়েন্সৰ পেপাৰ বাতিল হৈছে, মানে এনেকুৱা লিক হৈছিলে। তেতিয়াও আমাৰ ছায়েন্সৰ আমাৰ সেইটো হেৰি কৰি দিয়া হ'ল, মানে দুদিনমান পিছুৱাই দিয়া হৈছিলে। তেতিয়াই যে যদি চালেহেঁতেন ক'ত লিকটো হৈছে, কেনেকৈ কি হৈছে, তেতিয়া বেছি যদি মানে যদি চিকিউৰিটি টাইট কৰিলেহেঁতেন ন, এতিয়াতো এইটো মানে মেট্ৰিকত এইটো নহ'লহেঁতেন। এনেদৰে আমিহে এতিয়া যোনখিনিয়ে পাইছে সেইখিনিতো বেলেগ কথা, যোনখিনি নাই পোৱা সেইখিনিতো এনেই ট্ৰেবল হৈছে ন। এতিয়া মানে আমি এতিয়া একো পঢ়িব পৰা নাই না কিবা কৰিব পাৰিছোঁ। প্ৰথম 3টা পেপাৰ আমাৰ ভালকৈ গ'ল, বাকী 3টাত এনেকুৱা প্ৰব্লেমছ ইমান ক্ৰিয়েট হৈ আছে। এনেকৈ হ'লেতো আমাৰ দিগদাৰ। আমি এইটোৱে আহ্বান জনাইছোঁ যে তেহেঁতি যি ডিচিজন ল'ব বিচাৰে ন, জল্দি লওক, আৰু অকণমান মানে ইমান পিছুৱাব নালাগে ন এক্সামবোৰ, অকণমান মানে সোনকালে শেষ কৰি দিয়ক।